बाक्सा जिल्लायाव दैबानाजों लोमजानाय जायगाफोराव आसामनि मन्थ्रि रन्जित कुमार दासआ नुजाथि फैदों। सारा आसाम नाङैनो दैबानाजों लोमसाव जानानै खुरखा खुरसि जाना गिख्रंथाव थासारि सोमजिदों। गुबुन गुबुन ओनसोलनि बायदिनो बाक्सानि सालबारियावबो दैबानाया उन्दुनो ओंखारहोयै खालामदों जायगानि रायजो राजा सुबुंफोरखौ। दिनै आसाम सरकारनि मन्थ्रि रन्जित कुमार दासआ सालबारिनि एलेङाबारियाव दैबानाजों लोमजानानै भुगिनांनाय सुबुंफोरखौ नायगिदिंफैदों। जायगानि पुलिस बिफान आरो रैखाथि बिफानफोरखौ दैबानाजों लोमजानाय आरो खुरखानायखौ होबथानो एबा रैखाथि होनो थाखाय खामानि मावनो खावलायदों। मख'नो गोनांदि सालबारि महकुमानि बेन्दोङाव थानाय गोबां गामिफोराव बेखि दैमानि दै बोहैनाया गोख्रैसिन जानायनि जाहोनाव खुरखानानै गिख्रंथाव महर लानायखौ नुनो मोननाय जादों। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। आमिতো प्रति बছৰে বানৰ সন্মুখীন হৈ আছোঁ, কিন্তু এইবাৰ বিশেষকৈ আমাৰ প্ৰায় 40-40 পৰা 50 মিটাৰ এনেকুৱা এটা অংশ এটা আছে আৰু এই অংশটোৰ কাৰণে ইতিমধ্যে বচাবলৈ আমি যোৱাবাৰো টেম্পৰাৰী বহুত কাম কৰিছিলোঁ আৰু এইবাৰ ইতিমধ্যে এই অংশটোৰ কাৰণে আমাৰ অসম চৰকাৰে ইতিমধ্যে টেণ্ডাৰ হৈ গৈছে। টেণ্ডাৰ এলটমেণ্ট হ'বলৈ বাকী আছে আৰু 2-4 দিনৰ ভিতৰত টেণ্ডাৰো হৈ যাব, কিন্তু তথাপি সেইটোলৈ অপেক্ষা নকৰি আমি বিভাগক জনাইছোঁ। যিহেতু এই বিষয়টো লৈ পেলাই মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছিলোঁ, জলসম্পদ মন্ত্ৰী ডাঙৰীয়াকো জনাইছিলোঁ আৰু তেতিয়া তেওঁলোকে বিভাগক জনাইছিলে যে ঠিকাদাৰে যথাসময়ত যদিও কাম পাব, এতিয়া যাতে কিবা কাৰণত ভূটানৰ পানী যদি বেছিকৈ এৰিলে এই অংশটো যাতে খহি নাযায় তাৰ কাৰণে বিভাগক এই কামখিনি তেওঁলোকে টেম্পৰাৰী মেজাৰ হিচাপে কৰাৰ কাৰণে দায়িত্ব দিছে আৰু সেইটোৰ আধাৰতে আমাৰ BTR EM গৌতম দাস ডাঙৰীয়াৰ তদাৰকত এই কামখিনি আমি কৰিব দিছোঁ। যদি ভূটানৰ পানী যদি অত্যাধিক পানী যদি নেৰে তেতিয়াহ'লে বিশেষ আমাৰ সমস্যা নহ'ব যেন লাগে। ৰাতিপুৱা এটা খবৰ এটা আহিছিলে যে 100 চেণ্টিমিটাৰ পানী তেওঁলোকে এৰিব, আজি সন্ধিয়াৰ ভাগত খবৰ এটা আহিছিলে আৰু সেইটোৰ পিছত আমি সকলো চিন্তিত হৈছিলোঁ। ময়ো সেইকাৰণে পাঠশালা পাটাচাৰকুচি বানৰ পৰা আহি পেলাই ইয়াতে আহিছিলোঁ আৰু এতিয়া শেহতীয়াকৈ যিটো খবৰ পাইছোঁ তেওঁলোকে পুনৰ জনাইছে যে তেওঁলোকে যিটো নিৰ্ধাৰিত পৰিমাণ অৰ্থাৎ 25 পৰা 50 চেণ্টিমিটাৰ পৰিমাণৰহে পানী এৰিব বুলি কৈছে। তথাপি তেওঁলোকে যদিও কৈছে, কাৰণ কিয় তেওঁলোকে কি কৰে বা কি নকৰে মই নাজানো, সেইকাৰণে বিভাগক ইতিমধ্যে কৈছোঁ যে যিটো অংশ মানে ভাঙি গ'লে পানী কিবা কাৰণত বেছিকৈ যদি এৰি দিয়ে ভাঙি যোৱাৰ স্ক'প থাকে, সেইটো অন্ততঃ আমাৰ যুদ্ধকালীন প্ৰক্ৰিয়াৰে আজি বা কালিৰ ভিতৰতে সমাপ্ত কৰিব লাগে আৰু আজি বা কালিৰ ভিতৰতে যদি সমাপ্ত যদি নকৰোঁ তেতিয়াহ'লে যদি পানী বেছিকৈ এৰি দিয়ে তেতিয়াহ'লে বিপদ নিশ্চিত ৰূপত হ'ব। কিন্তু এইকেইটা দিন যদি আমি পাৰ কৰি দিব পাৰোঁ তাৰপিছত আমাৰ বিপদ নাথাকিব, কাৰণ কিয় অসম চৰকাৰে ইতিমধ্যে কেইবা কোটি টকা ব্যয় সাপেক্ষে আমাৰ যিহেতু ইয়াতে এটা কাম অনুমোদন দিছে আৰু এই কামৰ অনুমোদনৰ পিছতো ভাৰত চৰকাৰৰ পৰা ৱৰ্ল্ড বেংকৰ পৰা যিটো আমি 830 কোটি টকীয়া যিটো প্ৰজেক্ট একেবাৰে নাৰায়ণগুৰিৰ পৰা বেকি হৈ পেলাই আমাৰ 3টা সমষ্টি, বিশেষকৈ এই আমাৰ সৰভোগ সমষ্টি, জনীয়া সমষ্টি, বাগবৰ সমষ্টি লৈ পেলাই যিটো ব্ৰহ্মপুত্ৰলৈ সেই কামটো যিহেতু ইতিমধ্যে ফেজ 1 ইতিমধ্যে চেংচন হৈ গৈছে, গতিকে ফৰেষ্টৰ পৰা এটা পাৰ্মিশ্যন পোৱাৰ পিছত নিশ্চিত ৰূপত সেইটো কামো হ'ব। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কামৰ ওপৰত ৰাজ্য চৰকাৰৰ কাম যিহেতু থাকিব, গতিকে আগন্তুক দিন বিপদ হ'ব নালাগে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এইকেইদিন অন্ততঃ এই 4-5টা দিন যদি ভালে ভালে যায় তেতিয়াহ'লে আমি সন্মুখত থকা বিপদৰ পৰা হাত সাৰিব পাৰিম আৰু যাৰ কাৰণে মই নিজে ইয়াতে আহি পেলাই তদাৰক কৰি আছোঁ আৰু আমি এতিয়া এই কামখিনি তদাৰক কৰিব আমাৰ BTR EM আমাৰ গৌতম দাসে। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना SSC, बेंक PO, बेंक क्लार्क, बेंक SO, UPSC, FSC, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, AAO, ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव
सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101536360 70020261133 9101536360